হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। এই পিছফালে যে পেকেটটো দেখিছে, এই ৰাতিপুৱা কি যে মৰখক লাগিছে চিপছৰ, কিনি আনিলোঁ জানেনে? ইমান বেছি নে ৰাতি সপোনতেই দেখিলোঁ। মই মানে ৰাতি কেতিয়াবা সপোনত দেখোঁ খোৱা বস্তু। আৰু আজি বতৰটো ইমান বেছি ধুনীয়া, না ৰ'দ আছে, না বতাহ আছে, না বৰষুণ আছে। এনেকৈ যদি মানে ডিউটিৰ টাইমত থাকিলে হয়, ডিউটিৰ টাইমত কেতিয়াবা ৰ'দ ইমান বেছি আৰু কেতিয়াবা ইমান বৰষুণটো, এনেকুৱা ৱেডাৰ যদি ডিউটিৰ টাইমত আমাৰ সদায় কৰিলে হয়, কি ভাল লাগিলে হয় ন? তো দিনটোলৈকে কি কৰোঁ কি নকৰোঁ আপোনালোকে চাই গৈ থাকক। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। মই নতুন ভিডিঅ' লৈ আহিম। আৰু যিসকলে মোৰ অলৰেডি চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে তেওঁলোকলৈ বহুত ধন্যবাদ। বতৰটো যিহেতু সেমেকা, সেয়েহে মই দোকানৰ পৰা পিঠা লৈ আহিলোঁ আৰু লগতে গাখীৰ ল'লোঁ। এতিয়া খাওঁ আৰু ধুনীয়াকৈ। তাৰপিছত মই আপোনালোকক দেখুওৱা আমাৰ মা আৰু পাপাৰ মৰমৰ মিনি গাৰ্ডেনখন। মা আৰু পাপাই খেতি কৰি ইমান বেছি ভাল পায়, সেয়েহে আমি যিহেতু কোৱাৰ্টাৰত থাকোঁ, বেছি মাটিও নাই। যিখিনি মাটি আছে তাতেই মা পাপাহঁতে বহুত বেছি খেতি কৰিছে আৰু এই খেতিৰ পৰা আমি বহুত বস্তুও খাইছোঁ। আৰু চাওকচোন, বৰ ধুনীয়া লাগিছে নহয়নে? পুদিনা, বিলাহী বহুত বস্তু লগাইছে মা আৰু পাপাই, বহুত খেতি কৰে। পিছে আপোনালোকে খেতি কৰি ভাল পায়নে? সৰু অকণমান মাটিতে আৰু কঁঠালৰ মুচিটো চাওকচোন, কেনেকুৱা লাগিছে বাৰু? মানে মই ইমান বেছি ৰিলচ নবনাওঁ, আজি হঠাৎ মন গ'ল, যিহেতু অফিচো বন্ধ আছে, সেয়েহে মই ৰেডি হৈ ল'লোঁ। কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। আজি মোৰ ব্ৰেকফাষ্টত আছিলে ৰুটি আৰু মাংস। বাঁহী মাংস কাৰ বহুত বেছি ফেভৰেট মোক জনাবচোন। মোৰতো বাঁহী মাংস বহুত বেছি ফেভৰেট। আপোনালোকৰ ফেভৰেট হয়নে বাৰু? যিহেতু হোলীৰ বন্ধ, সেয়েহে আমি আহিলোঁ গাঁৱৰ ঘৰলৈ। গাঁৱত যিহেতু ভাল লাগে প্ৰথমবাৰ বিয়া হোৱাৰ পিছত, সেয়েহে আহিলোঁ। তাৰপিছত ৰাতি ভাত খালোঁ হোটেলত। খুব বেছি ধুনীয়া আছিলে আঞ্জাখিনি আৰু আহি পোৱা সময়খিনি চাওকচোন, 1:19। এইখিনি আছিলে মা প্ৰসাদ আৰু মন্দিৰৰ যিহেতু খালোঁ, চাহপানী খাই উঠি তাৰপিছত আলহী ঘৰত ফুৰিব গ'লোঁ। সেয়া দেখিছেনে, আলহী ঘৰতে ষ্টাইল কৰি আছোঁ। তাৰপিছত মন্দিৰৰ খিচাৰি খালোঁ। মন্দিৰৰ খিচাৰিবোৰ ইমান টেষ্টি যে, সঁচাকৈ। আপোনালোকে খাই ভাল পায়নে খিচাৰি? তাৰপিছত মই তাত গৈ মেলা চালোঁ।